2 বাঘৰ বিয়া। প্ৰথম কোৱাৰ্টাৰ পাছত লিখা বাঘৰ বিয়া সাধুটোৰ পুৰোহিতজনৰ ক'ৰ পৰা আহি আছিল? বাঘৰ বিয়া সাধুটোৰ পুৰোহিতজন ক'ৰ পৰা আহিছিল? বিয়া এখনৰ পৰা আহি আছিল। পুৰোহিতজনে বাঘটোক বিয়া মানে কি বুলি কৈছিল? পুৰোহিতজনে বাঘটোক বিয়া মানে কি বুলি কৈছিল? পুৰোহিতজনে বাঘটোক বিয়া মানে কৈছিল যে এহাল ডেকা গাভৰু উপযুক্ত বয়সত ঘৰ পাতি দিয়া হয়, সেয়াই বিয়া, নহয় জানো? আৰু ঘ নম্বৰটো হৈছে বাঘটো কিয় পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ? বাঘটো কিয় পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ? বাঘটোৱে বাঘৰ বিয়াখন কেতিয়া পাতিব সুধিবৰ কাৰণে পুৰোহিতজনৰ ঘৰ গৈ ওলাইছিল। ঘ নম্বৰটো হৈছে বাঘ আহিলে পুৰোহিতে ঘৈণীয়েকক কি বুলি ক'বলৈ কৈছিল? বাঘ আহিলে পুৰোহিতে ঘৈণীয়েকক কি বুলি ক'বলৈ কৈছিল? বাঘ আহিলে ক'বলৈ কৈছিল যে তেওঁ টান নৰীয়াত বুলি ক'বলৈ কৈছিল আৰু পিছৰটো মঙলবাৰে আহিবলৈ ক'বা বুলি কৈছিল, নহয় জানো? পিছৰ মঙলবাৰৰ বাঘে পুৰোহিতৰ ঘৰলৈ কি লৈ আহিছিল? ঙ নম্বৰটো হৈছে বাঘে পুৰোহিতৰ ঘৰলৈ কি লৈ আহিছিল? বাঘে পুৰোহিতৰ ঘৰলৈ ফল মূল মিঠাই আদি লৈ আহিছিল। এতিয়া আহিলে প্ৰথম ছ নম্বৰটো বাঘক পুৰোহিতে গঁৰালত কেনেকৈ বন্দী কৰিছিল? বন্দী কৰাৰ পাছত পুৰোহিতে তাক কি কৰিলে? বাঘক পুৰোহিতে তাক বিয়াৰ বাবে নীতি নিয়ম কৰিব লাগে বুলি গঁৰালত বন্দী কৰি থৈছিল। বন্দী কৰাৰ পাছত ৰাইজে লগ লাগি কলমূৰ এখনত সাজি তাক নদীত উটুৱাই দিছিল। দ্বিতীয় ছ নম্বৰটো হৈছে বাঘৰ বিয়া সাধুটো মঙলবাৰৰ কথা উল্লেখ আছে। সপ্তাহৰ বাকীকেইটা বাৰৰ নাম কি কি আছিল? মঙলবাৰ যিহেতু উল্লেখ আছে, সোমবাৰ, মঙলবাৰ যিহেতু উল্লেখ আছে, বুধবাৰ, বৃহস্পতি, শুকুৰ, শনি, দেও, নহয় জানো? ভোৰ পানীত চলোৱা হয়, নহয় জানো? পানীৰ যাতায়াতৰ বাবে আৰু কি কি ব্যৱহাৰ কৰা হয় বাৰু? যেনেকৈ নাও ব্যৱহাৰ কৰা হয়, জাহাজ ব্যৱহাৰ কৰা হয়, মেচিন নাও ব্যৱহাৰ কৰা হয়, নহয় জানো? এতিয়া আহিলে পঢ়া, বুজা আৰু লিখা। বাঘ, বাঘিনী, ঘোঁৰা, ঘোঁৰী, মখনা, মাখুন্দী, হৰিণা, হৰিণী, পেহা হ'লে পেহী হ'ব, ককা হ'লে আইতা, খুৰা, খুৰী, মহা, মাহী হ'ব, নহয় জানো? এতিয়া আহিলে বুজা আৰু লিখা। পিছৰ টান, আনন্দ, ধুনীয়া, সুখেৰে, কুৎসিত, দুখেৰে আছে, আগৰ আছে, সহজ আছে, বেদনা আছে। ইয়াত আছে পিছৰ হৈছে আগৰ। টান, টান হ'লে কি হ'ব? টান হ'লে যদি পিছৰ আগৰ, নহয় জানো? টান, টান হ'লে কি হ'ব? সহজ হ'ব, নহয় জানো? আনন্দ হ'লে বিপৰীত, আনন্দ হ'লে বেদনা হ'ব। ধুনীয়া হ'লে কুৎসিত, সুখেৰে হ'লে দুখেৰে হ'ব, নহয় জানো?